নমস্কাৰ। কবিতাৰ শিৰোনাম মোৰ মৃত্যুৰ বাতৰি। ৰচনা অবিস্মিতা দত্ত। পাঠ সুস্মিতা দত্ত। দিনৰ পাছত দিন যায়, ৰাতিৰ পাছত ৰাতি। কোনটো কৰোঁ কোনটো এৰো, ব্যস্ততাই সান্তনা বাণী শুনায়, শূন্যতাই বিভীষিকাময় সুৰ গুণগুণায়। জীৱনৰ বসন্তবোৰ কেনেকৈ গ'ল গমেই নাপালো। আজি অনুভৱ কৰোঁ আৰু যে পুনৰ হয়তো বসন্ত নেদেখোঁ। ভাৱনাবোৰে গোজৰণি মাৰি আহে, তথাপি মন ফালি কলমৰ আগলৈ নাহে। উশাবোৰ সময়ৰ লগত আগবাঢ়ে, মৃত্যুৱে যে আজি তেজৰ লগত হীৰাই হীৰাই দৌৰে। অভিমান নকৰোঁ, দোষো নকৰোঁ, ভাল বেয়া একো চিন্তাও নকৰোঁ। দুচকু তুলি নাচাওঁ আজি, কিজানি বতাহৰ লগত গুচি যাব পাৰে মোৰ মৃত্যুৰ সম্ভাৱ্য বাতৰি। ধন্যবাদ।